হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি অন্যদিনাৰ দৰে নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে। ইয়াত যাতে কোনেও বিতৰ্ক নকৰে। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব। আৰু বেছি পেলেগিয়া নাথাকি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইছ, এইটো কি বাৰু চিনি পাইছেনে? আমাৰ এফালে আকৌ এইটো আম বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। यही नहीं, अभी और सुनिए। আমাৰ এফালে আকৌ এইটো এনেকেই খায়, আপোনালোকৰ ফালেনো কেনেকৈ খায়? এইটো আম হে, ৰিলছ বনাবলৈ আহিছে আৰু লাষ্টত আম বুলি কৈ যিটো কামোৰ মাৰিলি, চবতকৈ তোক হাঁহিটো ভাল লাগিছে। পাকেট খোৱা মানুহেও সেইটো হাঁহি নামাৰে। ফাল্টু। এই ভিডিঅ'টো চোৱাৰ পিছত মই এটাই বুজিলোঁ, ভগৱানে গোটেইখিনি ঠিকেই লগালে, কিন্তু এটা পাৰ্টছ এটা ভুলকৈ লগালে। মই একো নকওঁ, ৰাইজলৈ ঠেলিয়াই দিছোঁ। কমেণ্ট বক্স খোলা আছে। এতিয়া মই কথা এটা কওঁ হা, আপোনাৰ ভিডিঅ'বোৰ আমি চাওঁ, ভাল লাগে, প্ৰতিটো ভিডিঅ'ই চাওঁ। বেয়া কমেণ্ট কিন্তু আজিলৈ কৰি পোৱা নাই। কিন্তু লাহে লাহে আজি কিছুদিনৰ পৰা আপুনি মাইকী মানুহৰ বাল ঘূৰাই লৈ ফুৰে, কাপোৰ পিন্ধে, এইবিলাক কি দেখুৱাই আছে মানে? বেলেগ হিচাপেওতো আপুনি উদাহৰণবোৰ দিব পাৰে। ভাল নালাগে এইবিলাক। বাকী ৰাইজলৈ এৰিলোঁ আৰু। जिस राह पे तुम चल रहे हो बेटा, एक दिन पूरी तरह फंसोगे। দেখুৱাবলৈ কি বিচাৰিছ? পেটটো নে পিঠিখন? যদি কেলা ৰিলছটো বনাবই নাজানো, এই ইনষ্টাগ্ৰামডালত আহি পেলাই কি ভাল কৰিবলৈ এসোপা পেট পিঠি দেখুৱা। নহ'লে নবনাবি। এইবিলাক ধুনীয়া বৰলা ডেকা ল'ৰাবিলাকক কিয় এনে জুটপুট কৰি মাৰ বাৰু তহঁতি? इसकी माँ का भोला चेहरा। মোৰো গোটেই পানী হৈ গ'ল। গাটোকে ধুই আহিলোঁ আৰু, উপায়টো নাই। মই গেৰাণ্টি দি ক'ম, এই ৰিলছটো চাওঁতে মানুহে তোমাৰ চকুলৈ চোৱা নাই। মই কেনেকৈ গম পাম? হয়, চোৱাবিলাকে জানিব ক'ত চাইছে। তই বেলেগ একো কৰিব নালাগে। মোৰ কোলা কুকুৰ এটা আছে, ভালকৈ এসাঁজ খুৱাই যাবি। আৰু সি মৰমো কৰিব জানে ভালকৈ।